গুড মৰ্ণিং, কি খবৰ সকলে? খবৰ চাগে সকলে ভাল। আৰু মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱী এণ্টাৰটেইনমেণ্টলৈ। আৰু দেখিছে এয়া মোৰ পাছফালে মোৰ আমাৰ কামৰ মানে আৰম্ভ অলৰেডি কৰিলে, যিহেতু কালি আমাৰ খুটা পুটা আছিলে। আৰু এই ভিডিঅ'টোত মোৰ বহুতকেইটা ভিডিঅ' জড়িত হৈ থাকিব, আৰু সেইটো কাৰণে মই ভিডিঅ'টো আজি ইয়াৰ পৰাই কৰিছোঁ। মানে বহুত কাপোৰ কিনা কিবা কিবি ইয়াৰ ভিতৰত কাৰ্ডৰ পৰা ধৰি সম্পূৰ্ণ ভিডিঅ'খিনি ইয়াতে সোমাই থাকিব। তো কালি আমাৰ যোনটো প্ৰথম নিয়ম, তো সেইটো নিয়ম অলৰেডি কালি কৰা হ'ল। বেয়া কাৰণে আমাৰ খুটাটো সোনকালে ফুটিলে। আৰু নিশ্চয় আপোনালোকক গম পাইছে চাগে মোৰ ডেটটো কথা মনত আছে, তো 5 জুলাই আৰু 19 তাৰিখ সকলোকে আকৌ পুনৰবাৰ নিমন্ত্ৰণ থাকিল। সকলো আহিব। এজিলিকা আশীষ দি কৃতাৰ্থ কৰিবলৈ আপোনালোকে সেইদিনাখনি আহিবই লাগিব দেই। সকলোকে কৈছোঁ আহিবই লাগিব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু এতিয়া বৰষুণ, আমাৰ সেইকাৰণে ৰ'দ থাকোঁতেই সোনকালে খৰি ফলা হৈছিলে। আৰু তাৰপাছতে আমি গৈছিলোঁ কাৰ্ডলৈ, যিহেতু মোৰ কাৰ্ড ইয়াত পচন্দ নহ'লে, তো তেওঁহে কাৰ্ড পচন্দ হ'ল, তো তেওঁ আনিলে। আৰু মোৰ কাৰ্ড মই এক্সট্ৰাকৈ বনাবলৈ দিলোঁ, মানে মোৰ নিজৰ চইজত। আৰু মোৰ কাৰ্ডখন এইখন দেখিছে, এখন মানে মোৰ নিজৰ আইডিয়াত নিজে ফটো প্ৰিণ্ট কৰি এনেকৈ দিয়া আছিলে। আৰু তাৰপিছতে গ'লোঁ বজাৰলৈ। বজাৰত এয়া কাপোৰ চইচ কৰোঁতে গোটেই দিনটো পাৰ হৈ গ'ল। আৰু তাৰ ভিতৰতে চইচ কৰিলোঁ আৰু কিবাকিবি এযোৰ কৰি কেইবাখনতো সোমোৱা হ'ল। আৰু তাৰ ভিতৰতে কেইযোৰমান চইচ কৰি আনিলোঁ। Hi friends, how are you? আপোনালোকৰ কি বুলি কয়? আপোনালোকৰ সকলোৰে কি? সকলোৱে ভালে, মই ভালে আছোঁ। আপোনালোকৰ সকলোৰে ভালে? মাজতে মিলি যাব। এইটো চাওক, এইটো বাৰ ট্ৰাই কৰি চাওক। মই যদি ই কৈছোঁ গোটেইখন বিচাৰি নাপাব। এইটো গোটেই গৈ চাওক, আহি পেলাই মোক ক'বই আৰু আমি মোহৰাটো লোৱা হ'ল কেইবাযোৰ কাপোৰ। তাত লোৱাৰ কাৰণে আমাক তাৰ ফালৰ পৰা দিব্যদাই এটা ছাতি গিফ্ট দিছে দৰাৰ কাৰণে। আৰু ইয়াৰ পাছত আমি আহিছোঁ মান্যবৰ। আৰু মান্যবৰত মানে দৰা সাজটো চাব আহিছোঁ, ৰিচিপশ্যনৰ যোনটো সাজ পিন্ধিব মানে, তো তাত চাব আহিছোঁ। আৰু ভাইটিৰ কাৰণেও এটা চাব আহিছেহি, আৰু তাৰ কাৰণে লোৱা হ'ল। দৰাৰ কাৰণে ইমান পচন্দ নহ'লে, চইচ কৰি থৈ গৈছোঁ আমি। তো যদি আৰু বেলেগক নাপাওঁ তেতিয়া আমি আৰু ইয়াতে আহিলোঁ আমি। তাৰপাছত আহিলোঁ আমি জুৱেলাৰীটো এনেকৈ কিবাকৈ অলপ পচন্দ কৰিলোঁ, যিহেতু এতিয়া চব ৰেডিমেড আৰু। তাৰপাছত আহি বজাৰ কৰি ঘৰ পালোঁহি। আৰু ঘৰত মই প্ৰেজেণ্টৰ যোনখিনি মানৰ বস্তু সেইখিনি পেকিং কৰিলোঁ। আৰু পেকিং কৰি মানে তাত কোনটো নাম্বাৰখিনি মাৰ্ক কৰিলোঁ, যিটো মাৰ্ক কৰি গ'লে ভাল আৰু মানে দিবলৈ নামটো চাই। আৰু তাৰপাছতে আহিলে আমাৰ বিয়াৰ যোনটো প্ৰথম নিয়ম, পেণ্ডেলৰ খুটা পুটা। আৰু যিহেতু আমাক একদম সোনকালে কৰা হৈছে, কাৰণ বহুত এতিয়া বৰষুণ দি আছে, সেইটো কাৰণে খুটাটো সোনকালে পুতি লাহে লাহে কামখিনি আৰম্ভ কৰিবলৈ কাৰণে সোনকালে খুটাটো পুতা হ'ল। আৰু এটা বিশেষ কথা, আমাৰ কোনো আইডিয়া নাছিলে, আমাৰ কোনো কথা বতৰা নাছিলে, আমাৰ একেলগে দুইখন ঘৰ একেদিনাই খুটা পুতিছে। আৰু এনেকৈয়ে আজিৰ দিনটো পাৰ হৈ গ'ল। আৰু সকলোকে পুনৰবাৰ জনাইছোঁ, মোৰ জুলাই 5 তাৰিখ আহাৰ 19 তাৰিখলৈ সকলোকে নিমন্ত্ৰণ থাকিল। পুনৰবাৰ সকলো আহিব। আৰু আজি ভিডিঅ'টো ইমানতে আছিল, আৰু মোৰ বিয়া ভিডিঅ' সকলোকে দি যাম। তো আজিলৈ বাই।